কৰোণা ভাইৰাছ। তো কৈছে ভাইৰাছটোৰ বিষয়েনো আৰু কি ক'ম, আপোনালোক সকলোৱে গমেই পায়। তো গাইছ ইটালীৰ নিচিনা এখন উন্নত ঠাইত তাত চিকিৎসাৰ প্ৰয়োজন হৈছে, কাৰণ তাত অজস্ৰ মানুহ তাত এই কৰোণা ভাইৰাছৰ আক্ৰান্তত বৰ্তমান চিকিৎসাধীন হৈছে, আৰু অজস্ৰ মানুহ তাত হাজাৰ হাজাৰ মানুহ তাত বৰ্তমান এই কৰোণা ভাইৰাছত পৰি মৃত্যুৰ মুখত পৰিছে। আৰু তাৰোপৰি আমাৰ যিটো চিকিৎসা পাতো আমাৰ অধিকাৰ, আৰু এই অধিকাৰৰ পৰা এই ইটালীৰ মানুহবিলাকে বঞ্চিত হ'ব লগা হৈছে, কাৰণ তাত সেই কৰি দিছে যে যিবিলাক মানুহৰ বয়স অলপ বেছি, অলপ মানে বুঢ়া বয়সৰ মানুহ, তো সেইবিলাক মানুহক তাত চিকিৎসা দিয়া নহ'ব, কাৰণ গাইজ তাত চিটে নাই ইমান যে এইবিলাক সকলোবোৰ মানুহক চিকিৎসা দিব। আৰু গাইজ গতিকে ইয়াত দোষ কাৰো নাই, আৰু দোষ যদি আছে সেইটো হৈছে পৰিস্থিতিৰ। আৰু গাইজ ইটালী বাদ দিয়ক, তাৰোপৰি চাইনাততো ক'ব নালাগে, চাইনাত 3,000 নেকি মানুহ শেষে হৈছে। সম্পূৰ্ণ পৃথিৱীতে কৰোণা ভাইৰাছটোৱে আতংকিত কৰি ৰাখিছে। তো গাইজ তাৰোপৰি আপোনালোক সকলোৱে গমেই পায় যে আমাৰ অসমতো এই 4 দিনমান ধৰি বিদ্যালয়, শিক্ষানুষ্ঠান এইবিলাক দোকান পোহাৰ সম্পূৰ্ণ বন্ধ, মানৱ জীৱন স্থবিৰ হৈ গৈছে। তো গাইজ আপোনালোক প্লিজ সকলোৱে নিজক ফাৰ্ষ্ট ছেভ কৰক, কাৰণ আপুনি নিজে ছেভ থাকিলেহে অন্য 4জনৰ প্ৰাণ বচাব পাৰিব। আৰু যিসকলে মাস্ক পোৱা নাই, কাৰণ বৰ্তমান আমাৰ বজাৰত মাস্কৰ নাটনি হৈছে, গতিকে আপোনালোকে যদি পাৰে ঘৰত নিজে মাস্ক কাপোৰ জোৰা লগাই বান্ধি লওক, কাৰণ নিজক ছেভ কৰক ফাৰ্ষ্ট, কাৰণ নিজে ছেভ থাকিলে আপুনি অন্যক বচাব পাৰিব। তো গতিকে মাস্ক লগাওক, চেনিটাইজাৰ যে হাত ধোৱা আৰু বিশুদ্ধ হৈ থাকক। আৰু গাইজ কি ক'ম, আমাৰ মন চন একদম বেয়া লাগিছে এইবিলাক কথা শুনি, ইমান মৃত্যু পৰিছে মানুহৰ। তো গাইজ আজিলৈ ইমানে, বাই বাই, জয় আই অসম।